ল'ৰাজনে কৈছে, মই বাহিৰত আছো, মোৰ মা আৰু মোৰ পত্নী ঘৰত আছে। আজিকালি তাইৰ মনটো কিবা সলনি হোৱা যেন লাগিছে। মায়ে কিবা এটা ক'লে তাই জাপ মাৰি উঠে, মুখে মুখে তৰ্ক কৰে। বিয়া পতা ইমান বছৰ হ'ল, কোনোদিন মায়ে তাইক টানকৈ কথা নকয়। সেইদিনাটো অলপ বেছিয়ে হৈ গ'ল। তাই দুখৰ ষ্টেটাছ দিছিলে, তেতিয়া ওচৰ পাজৰৰ মানুহ আহি তাই মাকক সুধিলে, তাই যে ইমান দুখৰ ষ্টেটাছ দি থাকে, তহঁতি তাইক সুখ দিয়া নাই নেকি? ক'ব গ'লে মাকজনী অলপ আকৰি আজলি, ষ্টেটাছ কি বুজি নাপায়। সেইবাবে হয়তো ভয় খাই মেলি তাইক সুধিলে, আমি তোমাক কিবা দুখ দিছো নেকি? কিয় দুখৰ ষ্টেটাছ দি আছা তুমি? তাতে তাই গৰম হৈ গ'ল আৰু শাহু মাকৰ লগত কাজিয়া লাগি গ'ল। সেই কথাটোতে মাকৰ ঘৰৰ পৰা মানুহো আহি গ'ল। বাপেকে তাক ফোন কৰি কয়, মই ছোৱালীজনী লৈ যাওঁ, তই যেতিয়া ঘৰত আহিবি তেতিয়া আনিলেও আনিবি, নানিলেও নাই। মই সেই ছোৱালীজনীক এটা কথা ক'ব বিচাৰো, শুনা ভণ্টি, কাজিয়া কাৰ ঘৰত নহয়। সৰু সৰু কথাত কাজিয়া লাগি মা দেউতাৰ ঘৰ গুচি যোৱা, মা দেউতাক মাতি আনা, সেইটো তোমাৰ ভুল ধাৰণা নহয় জানো? মা দেউতাক মই বেয়া বুলি নকওঁ, নিজৰ ছোৱালীজনী দুখত থকা বুলি ক'লে মা দেউতা দৌৰি আহিবই। কথাটো হ'ল তোমাৰ, সৰু কথা এটা যদি ডাঙৰ কৰি ঘৰত লগোৱা, মা দেউতাই ভয় খাবই। তোমাক মই ভণ্টি বুলি ভাবি এটা কথা কৈ দিওঁ যে আজি গাভৰু আছা, বহুতে হয়তো তোমাক এটেনশ্যন দিব, তোমাৰ লগত কথা পাতিব বিচাৰে, বিয়া হোৱা বুলি জানিও তোমাক ভাল পাওঁ বুলি ক'ব। কালি যেতিয়া তোমাৰ চালচটা মৰহি যাব, কোচ খাই যাব, তেতিয়া প্ৰকৃততে কোন থাকিব তোমাৰ লগত? এবাৰ ভাবি চাইছানে? না তোমাৰ মা দেউতা থাকিব, না তোমাৰ ককাই ভাই থাকিব, না তোমাৰ বাইদেউ ভণ্টি থাকিব। তোমাৰ লগত থাকিব যদি কেৱল তোমাৰ স্বামী থাকিব। সেই স্বামীজনৰ মনৰ শান্তিৰ বাবে সৰু সৰু কথাবোৰ ইগনৰ কৰি নিজৰ শাহুমাৰ লগত অলপ মিলি চলিবলৈ চেষ্টা কৰিব নোৱাৰানে? এবাৰ ভাবি চাবাচোন। আৰু তোমাৰ যিজনী শাহু, তেখেতক মই ভালদৰে চিনি পাওঁ। গতিকে সময় এতিয়াও আছে। ডাঙৰক ক্ষমা খোজাটো ডাঙৰ কথা নহয়। তুমি যদি ক্ষমা খুজিব বিচৰা নাই, নালাগে ক্ষমা খুজিব। তেওঁ মা হয়, তোমাৰ এষাৰ মিঠা মাততে সন্তুষ্ট হ'ব। এটা কথা মনত ৰাখিবা, ভালে সদায় ভাল পায়, খালে সদায় জাবৰ পায়। তুমি যদি ভাল হোৱা, তোমাৰ শাহুজনীও ভাল হ'ব। তুমি যদি খাল হোৱা, তোমাৰ শাহুজনীও জাবৰ হ'ব। ধন্যবাদ।